হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজৰ মোক বহুতে কমেণ্ট কৰি থাকে যে দাদা বালিত ৰানিং কৰিলে ভালনে বেয়া, ষ্টেমিনা বাঢ়িব নি, বা ৰাস্তাত ৰানিং কৰিলে বেয়া নেকি, ক'ত ৰানিং কৰিলে বেছি ভাল হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে বহুতে মোক কেতিয়াবা সুধি থাকে। আৰু মই যিখিনি পাৰোঁ আপোনালোকক নিশ্চয় ৰিপ্লাই কৰোঁ, আৰু সকলোৱে জানে যে মই যিমানখিনি পাৰোঁ কমেণ্টৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰোঁ। আৰু কিছুমান কথা হয়তো কমেণ্টত কোৱাটো যথেষ্ট প্ৰব্লেম হয়, কাৰণ দীঘলকৈ ক'বলগীয়া থাকিলে মই কমেণ্টৰ যোগে ক'ব নোৱাৰোঁ। চ' সেইকাৰণে এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে কনফিউজ হৈ আছে যে মই বালিত ৰানিং কৰিলে ভাল হ'বনে বেয়া হ'বনে। চ' সেইসকলে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। প্ৰথম কথা হৈছে যে আপোনালোকে ৰানিং ক'ত কৰিবলগীয়া আছে, মানে ধৰক আপুনি ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে নে, খেলৰ কাৰণে নে আপোনালোকে মেৰাথনৰ কাৰণে প্ৰেক্টিছ কৰিছে, কিহৰ কাৰণে আচলতে কৰিছে, আপোনাৰ মেইন উদ্দেশ্যটো কি। যদি আপোনালোকে ইণ্টাৰভিউৰ কাৰণে কৰিছে আৰু যদি আপোনালোকৰ ইণ্টাৰভিউ যদি ফিল্ডত হ'ব, তেনেহ'লে আপোনালোকে ফিল্ডত ৰানিং কৰাটো আপোনালোকৰ কাৰণে বেছি ভাল। আৰু বালিৰ ক্ষেত্ৰত যিটো এটা কথা আহিলে, প্ৰথম কথা আমি বালিলৈ আহোঁ। বালিৰ ক্ষেত্ৰত আপোনালোকে চাওক, সপ্তাহত এদিন বা দুদিন আপোনালোকে বালিত ৰানিং কৰিব পাৰে, কিন্তু বহুতে ভাবে যে কি বালিত দৌৰিলে বহুত বেছি ষ্টেমিনা আহে নেকি। তেনেকুৱা কথা নহয়। বালিত আপোনালোকে কৰিব পাৰে, যদিহে বালিটো টান আছে। যিখিনি বালিত ধৰক আপোনালোকৰ বৰষুণ দিয়াৰ পিছত বা পানী পৰিলে যিখিনি বালিখিনি টান হৈ যায়, চাব ৰাস্তাৰ দৰে হৈ যায়। চ' তেনেকুৱা যে টান বালিত যদি আপোনালোকে ৰানিং কৰিছে, তেনেহ'লে আপোনালোকৰ ফিল্ডত কৰা নিচিনা ছেম একেই কথা হয়। কিন্তু যিখিনি কোমল হৈ থাকে বালি, য'ত আমাৰ ভৰিটো সোমাই যায়, যদি আপোনালোকে তেনেকুৱা বালিত যদি ৰেগুলাৰ প্ৰেক্টিছ কৰে, তেনেহ'লে কিন্তু আপোনালোকৰ ভৰিত পাৱাৰ নিশ্চয় আহিব। ভৰিত আপোনালোকৰ পাৱাৰ আহিব, কিন্তু কি হ'ব, আপোনালোকৰ স্পীড কেতিয়াও নাবাঢ়ে। কাৰণ কি হয়, বালিত আমি দেখিছোঁ যে স্পীড দিব নোৱাৰোঁ, স্পীড দিলে আমাৰ ভৰিটো সোমাই যায়। চ' সেই ক্ষেত্ৰত আপোনালোকক কেৱল পাৱাৰ আহিলেই নহ'ব, ভৰি ষ্টেমিনাও লাগিব। যদি ষ্টেমিনা নাহে, তেনেহ'লে আপোনালোকে স্পীড দিব নোৱাৰে। চ' সেইকাৰণে আপুনি মনত এইটো ভুল ধাৰণা লৈ নাথাকিব যে যদি মই কেৱল বালিত দৌৰোঁ কি মোৰ ষ্টেমিনা বহুত বেছি আহিব নি, তেনেকুৱা কথা নাই। কাৰণ আপোনালোকে নিশ্চয় দেখিছে, যিসকল ভাল ভাল লেভেলৰ খেলা আছে, নেশ্যনেল ইণ্টাৰনেশ্যনেল অলিম্পিয়ান যিসকল আছে, তেওঁলোকে কেতিয়াও বালিত প্ৰেক্টিছ কৰা মই নিশ্চয়কৈ দেখা নাই, হয়তো আপুনিও দেখা নাই। তো সেইকাৰণে তেওঁলোকে বালিত নকৰে, তেওঁলোকে হিল ট্ৰেইনিং কৰে। আপোনালোকে হিল কৰিব পাৰে, যদি আপোনালোকৰ ওচৰত পাহাৰ আছে বা ওখ ঠাই আছে, আপোনালোকে হিল ট্ৰেইনিং কৰিব পাৰে। সপ্তাহত আপোনালোকে এদিনকৈ হিল ট্ৰেইনিং কৰিব পাৰে, কিন্তু বালিত দৌৰাৰ বিশেষ তেনেকুৱা অৰ্থ নাই। আপোনালোকে সপ্তাহত এদিনমান কৰিব পাৰে, বা দুদিন যদি ইচ্ছা কৰিছে, কাৰোবাৰ ওচৰত আছে, তেনেহ'লে কৰিব পাৰে। কিন্তু ৰেগুলাৰ বালিত দৌৰা, বালিতে ৰেপিটেশ্যনখিনি মৰা, তেনেকুৱা কোনো অৰ্থহীন কথা। সেইকাৰণে আপোনালোকে বালিৰ ক্ষেত্ৰত মই সম্পূৰ্ণ নিশ্চয় বুজি পাইছে আপুনি, বালিত সেইকাৰণে সপ্তাহত এদিন বা দুদিন ৰানিং কৰিব পাৰে, কিন্তু তাতকৈ বেছি কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ পিছত আমি আহোঁ যে ৰাস্তাৰ কথা। এতিয়া ৰাস্তাত চাওক, যেতিয়া আমাৰ ৰাস্তাত আচলতে আমি ৰেপিটেশ্যন বা যিবিলাক শ্বৰ্ট ৰানিং থাকে, সেইখিনি আমি ৰাস্তাত কৰিব নিশ্চয়কৈ নোৱাৰোঁ, কাৰণ সেইখিনি কৰিলে আমাৰ কিবা ভৰিত ইঞ্জুৰি চান্স বাঢ়ি যাব। কাৰণ আমি ৰাস্তাত যিমান স্পীডত দৌৰিম, আমাৰ কাৰণে সিমানেই বেছি বেয়া, সিমানে নিট বেছি প্ৰেছাৰ পৰিব। সেইকাৰণে যিদিনা আপোনালোকৰ লং ৰানিং আছে, যেনেকৈ সপ্তাহত আপোনালোকৰ এদিন বা দুদিন লং ৰানিং থাকে, যদি মোৰ আপোনালোকে চিডিউল চাইছে নিশ্চয় গম পাইছে। যদি আপোনালোকৰ লং ৰানিং আছে, তেনেহ'লে সেই লং ৰানিঙৰ দিনা ৰাস্তাত আপোনালোকে কৰিব পাৰে। তাকো জোতা পিন্ধি আপোনালোকে যদি কৰে বেছি ভাল। ধৰি লওক অলপ ছফ্ট কোমল জোতা হ'ব লাগে, যাতে আপোনাৰ নিট আঘাত নাপায়। চ' সেই ক্ষেত্ৰত আপুনি ৰাস্তাত এদিন বা দুদিন কৰিব, কিন্তু ৰেগুলাৰ ৰাস্তাত কৰিবলৈ হ'লে কিন্তু আপোনালোকৰ ভৰিৰ প্ৰব্লেম আহিব পাৰে, কাৰণ ৰাস্তাৰ ছাৰ্ফেচটো আপোনালোকে জানে যথেষ্ট হাৰ্ড। সেইকাৰণে ৰাস্তাত আপোনালোকে এদিন বা দুদিন ষ্টেমিনাৰ কাৰণে কৰিব পাৰে। বাকী আহিলে আপোনালোকৰ ফিল্ডৰ, কাৰণ যিহেতু আপোনালোকৰ মেক্সিমাম ইণ্টাৰভিউ আপোনালোকৰ ফিল্ডতেই হয়। যদি আপোনালোকৰ SSC হয়, তেতিয়াহ'লে বেলেগ কথা, SSCত হয়তো নিশ্চয় ৰাস্তাত হ'ব পাৰে। কিন্তু বাকীখিনি ইণ্টাৰভিউ যিমান দেখা যায়, পুলিচতো একেই হৈছে, কামাণ্ডোটো যিটো 4.8 কিলোমিটাৰ, সেইটো ফিল্ডতে হৈছিলে। সেইকাৰণে আপোনালোকে যিমানখিনি পাৰে আপোনালোকে 60-70% ফিল্ডতে কৰিব চেষ্টা কৰিব। ফিল্ডৰ ৰানিঙে আমাৰ কাৰণে বেষ্ট। বাকী বালি আৰু ৰাস্তা সেইটো অপশ্যনেল, আপোনালোকে কেতিয়াবা অলপকৈ কৰিব পাৰে। এনেকুৱা নহয় যে সম্পূৰ্ণ ৰাস্তাতে কৰিব, আৰু এনেকুৱা নহয় যে বালিত কৰিব। বালিত এদিন বা দুদিন কৰিব পাৰে ইচ্ছা কৰিলে, ৰাস্তাত আপোনালোকে এদিন যাব পাৰে, যিদিনা ষ্টেমিনা থাকে, বেছি লং ৰানিং থাকে, সেইদিনা নিশ্চয়কৈ ফিল্ডত আপোনালোকৰ আমনি লাগিব পাৰে, সেইকাৰণে ৰাস্তাত যাব পাৰে। কিন্তু বাকীকেইদিন আপোনালোকৰ স্পীড ট্ৰেইনিং ৰাস্তাত কৰাৰ কোনো প্ৰয়োজন নাই। যিমান পাৰে আপোনালোকে স্পীড ট্ৰেইনিংখিনি ফিল্ডতে কৰিব চেষ্টা কৰিব, ৰাস্তাত কৰিবলৈ চেষ্টা নকৰিব। আৰু যদি কেঁচা ৰাস্তা আছে, যেনেকৈ এতিয়া চাওক, এইটো মই বহি আছোঁ, মাথাউৰি হয় কেঁচা, যদি আপোনালোকৰ এনেকুৱা যদি কেঁচা ৰাস্তা ক'ৰবাত আছে, তেনেহ'লে আপোনালোকে কেঁচা ৰাস্তাত দৌৰিব পাৰে, তেনেকুৱা কোনো সমস্যাৰ কথা নাই। কেঁচা ৰাস্তাত আপোনালোকে লং দৌৰক, ৰেপিটেশ্যন মাৰক, যিখিনি স্পীড ট্ৰেইনিং কৰক, যি কৰে এভৰিথিং আপোনালোকে কৰিব পাৰে, একো প্ৰব্লেম নাই। কিন্তু পকা যিটো ৰাস্তা থাকে, তেনেকুৱা ৰাস্তাত কিন্তু আপোনালোকে ৰেগুলাৰ ৰানিং নকৰিব। চ' এতিয়া আপোনালোকৰ কথাখিনি নিশ্চয় চাগে ক্লিয়াৰ হৈছে, ফিল্ডত নে বালিত নে ৰাস্তাত ৰানিং কৰিলে বেছি ভাল, কোনটো আপোনালোকে নিশ্চয় বুজি পাইছে। আশা কৰিছোঁ আপোনালোকৰ বহুতৰে মনত থকা ডাউটবিলাক নিশ্চয় ক্লিয়াৰ হৈছে। যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।